নমস্কাৰ, মই বৰ্ণালী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অকণমানি ইউটিউব চেনেলটোলৈ। কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে আৰু মোৰো ভালেই। আমি আজি একচুৱেলি বিহু বুলি নহত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমলৈ আহিছোঁ প্ৰভুৰ আশীৰ্বাদ ল'বলৈ। তো এয়া আমি আশ্ৰম আহি পালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ইয়াত প্ৰভুৰ কিছুমান বাণী কৈ আছে, আপোনালোকে শুনি থাকিব। কৰোঁতে কৰোঁতে যেতিয়া অন্তৰৰ মলিনতা দূৰ হ'ব আৰু ঈশ্বৰ কৃষ্ণগুৰুৰ কৃপা মিলিব, তেতিয়া তোমালোকে মানৱ সমাজৰ মাজত মুখ্য স্থান লাভ কৰিব পাৰিবা। সেই মানৱসকল, তোমালোকে ঈশ্বৰক ভক্তি কৰা। ঈশ্বৰ কৃষ্ণগুৰু দয়ালু, কৃপালু, দয়াৰ সাগৰ। যিয়ে ভক্তি কৰে আৰু তেওঁ নাম লয়, সেইজনাক প্ৰিয় বন্ধু হিচাপে হৃদয়ত স্থান দিয়ে। সেই মানৱসকল, মই কৈছোঁ, গভীৰভাৱে মন দি শুনিবা। তোমালোকে পুৰাণ পুৰুষৰ লগতে অতীতত আছিলা, এতিয়াও আছা আৰু ভৱিষ্যতেও থাকিবা। মায়াত মগ্ন হৈ থকাৰ কাৰণে পূৰ্বৰ কথা পাহৰি গৈছা। মাৰ আশ্ৰয় ল'লে সকলো কথা বুজি পাবা আৰু ঈশ্বৰৰ অস্তিত্ব জানিবা। আৰু আমি এতিয়া গৈ আছোঁ প্ৰভুক সেৱা কৰিবলৈ প্ৰভুৰ নতুন গৃহলৈ। তো আপোনালোকে চাওকচোন, আজি ইমান মানুহ আহিছে বিহু বুলি, দূৰ দূৰণিৰ পৰা ভকতসকল আহিছে প্ৰভুৰ আশীৰ্বাদ ল'বলৈ। তো সকলোৱে শাৰী পাতি লাইন হৈ আছে, এজনৰ পিছত এজনকৈ প্ৰভুক সেৱা কৰিবৰ কাৰণে, আৰু আমিও ৰৈ আছোঁ ইয়াত। তো অকণমান টাইম লাগিব, আৰু যিহেতু আমাৰ এতিয়া সেৱা কৰা হৈ গ'ল, তো আমি এতিয়া প্ৰভুৰ পুৰণ গৃহলৈ আহিলোঁ আৰু ইয়াত প্ৰভুৱে চাহ দি আছে, চাহ পিঠা লাড়ু। আজি বিহু বুলি সকলোকে প্ৰভুৱে যোগাৰ কৰিছে, প্ৰভুৱে আমাৰ কাৰণে, ভকতসকলৰ কাৰণে। তো আমি খাই ল'লোঁ। আৰু মই আজি আপোনালোকক ইয়াত এটা আচৰিত বস্তু দেখাম, ময়ূৰ চৰাই। তো আপোনালোকে চাই থাকিব, ময়ূৰ চৰাইটো ইমান ধুনীয়াকৈ চালি দি আছে। আকৌ আমি এতিয়া আহিছোঁ প্ৰসাদ ল'বলৈ, আৰু ইয়াত নামঘৰত প্ৰসাদ বিলাই আছে। আমি প্ৰসাদ লোৱা নাছিলোঁ। তো আৰু এয়া চাওকচোন, আজি বিহু বুলি ইয়াত অসংখ্য হাজাৰ হাজাৰ ভকত আহিছে প্ৰভুৰ আশীৰ্বাদ ল'বৰ কাৰণে, আৰু সকলোৱে ইয়াত ধুনীয়াকৈ সুন্দৰভাৱে বহি আছে। আৰু এতিয়া আমি প্ৰসাদ লৈ লওঁ। চাওকচোন, ইমান ধুনীয়াকৈ প্ৰসাদ বিলাই আছে ইয়াত, এজনৰ পিছত এজনকৈ লৈ আছে। তো আৰু কি ক'ম, ইয়াৰ পৰিৱেশ খুবেই ধুনীয়া। ইয়াত আহিলে আপোনালোকে ঘৰলৈ যাবলৈ মনেই নকৰিব। মানে সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ, খুবেই ভাল লাগে ইয়াত। আৰু ইয়াত চাওকচোন, এইখন হ'ল প্ৰভুৰ আসন, আৰু ইয়াত সকলোৱে সেৱা কৰি আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পায়, তেনেহ'লে আপোনালোকে এটা লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।